Guys, welcome back to my channel. আশা কৰোঁ সকলো ভালে আছে আৰু গুড মৰ্নিং। এতিয়া 5:30 হোৱাই নাই চাগে, একদম আন্ধাৰ হৈ আছে আৰু মই একদম এতিয়া ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। মানে আপোনালোকক দেখাওঁ যে মই কিমানখিনি কষ্ট কৰিছোঁ ৰাতিপুৱা শুই উঠাৰ পৰাই, মানে একদম 5:30 উঠি কৰি গা চা ধুই মেলি আৰু ইয়াৰ ভিতৰলৈ আহিলোঁ। লাইট জ্বলালতহে দেখা পাইছোঁ ভিতৰখন, আৰু ইয়াৰ ফুল এইখিনি কালি সন্ধিয়াই কিনি থৈছোঁ মই এইখিনি, আৰু পানীত এনেকৈ তিয়াই থৈছোঁ। আচলতে আজি বিয়া আছে আৰু এতিয়া ৰাতিপুৱা 6:30 মানতে মই যামেই ওলাই, আৰু মই এতিয়াও টোপনি আহিয়ে আছোঁ। টোপনিয়াই মই ব্ৰাছ কৰিছোঁ। তাৰপিছতে আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। আৰু বিয়াৰ ছিজন যিহেতু চলি আছে সেইকাৰণে অলপ ব্যস্ত হৈ আছোঁ, আৰু মানে একদম কণ্টেণ্ট পোৱা নাই। কি দেখাম, ৰেগুলাৰ যিখিনি চলি আছে সেইখিনি চলি আছে, আৰু তথাপিতো ভাবিলোঁ আজি আপোনালোকক দেখাওঁ যে কিমানখিনি কষ্ট হয় ৰাতিপুৱা জল্দি উঠি পেলাই, মানে সেয়া আৰু আন্ধাৰে উঠি মেলি চব অলপমান হ'লেও কিবাকিবি কাম কৰি থৈ যোৱা, তাৰপিছত তাত গৈ কাম কৰা, আকৌ আহা ঘৰলৈ। কষ্ট হয় ন, সেইকাৰণে মানুহবিলাকে যদি ভাল লাগে যে আমি যেতিয়া বুক কৰে কিয় চাৰ্জ কৰে বা কিয় ইমান লয়, বুজি নাপায় যে তাৰ আঁৰত কিমানখিনি কষ্ট সোমাই থাকে। গতিকে কষ্টটোৰ মূল্যটো পালে ভাল লাগে। আৰু মই ৰেডি হ'লোঁ, বেছি লেকচাৰ দি দিলোঁ চাগে, সেয়াই। এতিয়া পোহৰ হৈছে বাহিৰত অলপমান, আৰু মই এনেই গৰম এটা কুৰ্তা পিন্ধি লৈছোঁ। গৰমৰ মানে ইমান ঠাণ্ডা পৰা নাই, গতিকে চুৱেটাৰ পিন্ধিলে গৰম লাগিব, সেইকাৰণে এইটোকে পিন্ধি ল'লোঁ। তাৰপিছতে যাবলৈ ওলালোঁ, চাওঁ কেব বুক কৰিম চাগে এতিয়া, আৰু দেখাই আছে আপোনালোকক। আৰু এইটো হৈছে বেলেগ এদিনা। আচলতে সেইদিনাখন মই দেখাব নোৱাৰিলোঁ, ৰাতিপুৱা সময়ত মানে গৈ পেলাই মই একো পাত্তা পোৱা নাই, মানে মই কি কৰিম, ভিডিঅ' কৰিম নে কি কৰিম, মানে লাষ্টত ভাবিলোঁ নকৰোঁ আজি, পিছত আকৌ এদিন দেখাম আৰু কেনেকুৱা হয় কি নহয়। আৰু এতিয়া জাষ্ট মই আজৰি হ'লোঁ, আৰু মোৰ ইমান বেছি মূৰ বিষাইছে সেইটো সময়ত, কিন্তু মোৰ ফ্ৰণ্টত মানুহ বহি আছে, গতিকে মই একদম একো এক্সপ্ৰেছ কৰিব পৰা নাই, তথাপিতো বহুত বেছি মূৰৰ বিষ হৈছিলে। আজি হৈছে নেক্সট ডে'। কালি মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আচলতে আহি পেলাই মোৰ ইমান অৱস্থা বেয়া, মানে কঁকালৰ বিষত মই থাকিব পৰা নাই। আহি মানে যে বিচনাখনত পৰিছোঁ, মই ৰাতি ভাতো নাই বনোৱা, ভাতো নাই খোৱা, মানে বহুত বেছি কঁকালৰ বিষ। তাৰপিছতে এতিয়া আজিও সেয়া ৰুহিৰ কাৰণে সোনকালে উঠিব লাগে, উঠিলোঁ। তাই গ'ল স্কুললৈ, তাৰপিছতে যোৱাৰ পিছতে মই উঠি 9টামান আকৌ শুই পেলাই 9টামানত উঠিলোঁ। উঠি পেলাই মই জল্দিকৈ মানে ঘৰটো সাৰিলোঁ, কাৰণ এইকেইদিন ঘৰ সৰা মোচা কৰিব পৰা নাছিলোঁ। ঘৰটো সাৰিলোঁ, মুচিলোঁ, একদম ভালকৈ চাফা কৰিছোঁ আজি। তাৰপিছতে ভিডিঅ' একদম বনাব পৰা নাই, মানে কেনেকৈ টাইম মেনেজ কৰিম, কোনফালে কি কৰিম, মই একো পাত্তাই পোৱা নাই। তাৰপিছতে এতিয়া কাপোৰ এটা ধুবলৈ আছিলে, কাপোৰখিনি ধুলোঁ মেলিলোঁ, আৰু মাজে মাজে সৰু সুৰা কিছুমান কাম। আৰু খুৰীহঁতৰ ঘৰৰ পৰা কালি যাব নোৱাৰিলোঁ। খুৰীহঁতৰ ঘৰত মানে আমাৰ যি অ'নাৰ হয় তেওঁলোকৰ মানে শ্ৰাদ্ধ আছিলে ঘৰত, কালি মৎস্য স্পৰ্শ আছিলে, সেই তাৰ পৰা অলপমান কিবা দিলে, তাতে মই ভাতে দালে বনাইছোঁ জাষ্ট। তাৰপিছতে মই সেয়াই গৰম কৰি পেলাই খাম। ভালেই হ'ল, থাৰ্ছডে আজি মই নাখাওঁ ননভেজ, গতিকে পনীৰ দি খাব পাৰিম, ৰুহিয়ে মাটন খাব পাৰিব। আৰু সেয়াই এতিয়া যাব ওলালোঁ মই। কালিতো মোৰ দিনত মানে ইমানেই কষ্ট হৈছে, মানে ৰাতিপুৱা গ'লোঁ এবাৰ, আকৌ আহিলোঁ ঘৰলৈ, তাৰপৰা আহি আকৌ মই গ'লোঁ বেলেগ এঠাইলৈ, একদম টাইমেই পোৱা নাই। আৰু সেইকাৰণে এতিয়া আজি দিনটো ফ্ৰী আছোঁ, চ' মই আজি ভাবিলোঁ ভিডিঅ'টো বনাওঁ, আজিয়ে এডিট কৰি আজিয়ে পষ্ট কৰিম মই, কাৰণ আকৌ কাইলৈ টাইম নহ'ব। আৰু সেয়াই আপোনালোকে চাই থাকক, বহুত ধুনীয়া ৰ'দ দিছে। চুলিখিনি ধুলোঁ, মানে এইকেইদিন চুলিখিনি একদম অইলি নিচিনা হৈ গৈছিলে। তাৰপিছতে আজি চুলিখিনি ধুই পেলাই ভাবিছিলোঁ যে ৰ'দত অকণমান বহিমগৈ, কিন্তু টাইমেই নহ'ব, এতিয়া 1:30 বাজিব হ'লেই। এতিয়া আছে পনীৰৰ চব্জি, আৰু ভালেই হৈছে আজি থাৰ্ছডে। আৰু ইয়াতে আছে মাটন, আৰু ইয়াৰ আছে পনীৰ। সেইমাত্ৰ মই জাষ্ট এটা ভিডিঅ' শ্বুট কৰিলোঁ, দেখিছে কাপোৰ গোটেই বোৱা মেখেলা চাদৰৰ এইখিনি উলিয়াই থৈছোঁ গোটেইখিনি। কেনেকুৱা লাগিছে ঘৰুৱা কাপোৰৰ লগত এইযোৰ অসমীয়া জাপি ছেট, কম্বিনেশ্যনটো মজা লাগিছে দেখি। তাৰপিছতে এতিয়া যাওঁ মই চেঞ্জ কৰোঁগৈ, আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ, কাৰণ কি বনাইছোঁ ঠিক নাই। অ'ৰ পৰা এডোখৰ, তোৰ পৰা এডোখৰ লৈ কি ভিডিঅ' হৈছে মই নিজে বুজি পোৱা নাই। মই আচলতে এডিট কৰিলেহে গম পাম যে এইটো ভিডিঅ' কি বনিলে, কিন্তু এইটোৰ যোৱাৰ আগতে যাব এইটো, গতিকে আপোনালোকে চাব এইটো ভিডিঅ', আৰু এইটো চাই পেলাই ৰ'ব লাগিব এদিন বা দুদিন, হয়তো এদিন কাইলৈ এইটো আপলোড কৰি দিম মই, কিন্তু এডিট কৰি পেলাই বিশেষকৈ মোৰ টাইম হোৱা নাই। মই সেইকাৰণে মানে বহুত টেনশ্যন হৈ আছে। ষ্ট্ৰেইটনাৰটো এতিয়াও চুইচটো দিয়েই থৈছোঁ অথনিৰ পৰা। তাৰপিছতে আৰু এইটো ভিডিঅ' বনাওঁতে মই ইমান মোৰ কষ্ট হ'ল, ৰাস্তাত কাম চলি আছে, ৰাস্তা বনাই আছে নে কি কৰি আছে ক'ব নোৱাৰোঁ, ঘেৰ অথনিৰ পৰা চলি আছে।
মানে একদম মানে মাথা চাথা নষ্ট হৈ গৈছে বনাই থাকোঁতে কি আৱাজ গৈছে নাজানো আৰু এডিট কৰা সময়তহে গম পাম তোমালোকে এইটো ভিডিঅ' চাই আছে আৰু এতিয়াও এইটো ভিডিঅ' চোৱা নাই তেনেহ'লে এইফালে চাওক টিংকৈ এইফালে আহি গৈছে তাতে আপুনি চাব ভিডিঅ'টো আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন বিশেষকৈ গৰমৰ দিনত পিন্ধা কাপোৰ মানে এতিয়া যিহেতু ঠাণ্ডা দিন তথাপিতো ঠাণ্ডা দিনত প্ৰতিযোৰ চাদৰ মেখেলা পিন্ধিয়ে আৰাম লাগে কিন্তু গৰমৰ দিনত বিশেষকৈ চাদৰ মেখেলা পিন্ধোতে বহুত কষ্ট হয় কোনযোৰে কমফৰ্টেবল হ'ব কোনযোৰ নহ'ব গতিকে মই একদম কমফৰ্টেবল হোৱাকৈ মানে আপুনি গৰমৰ দিনতো আৰামছে পিন্ধিব পৰাকৈ কিছুমান চাদৰ মেখেলা আনিছোঁ আৰু ক'ৰ পৰা কিনিছোঁ গুৱাহাটীৰ ক'ত ভাল চাদৰ মেখেলা পোৱা যায় সেই গোটেইখিনি বুজিব এই ভিডিঅ'টো চালে গতিকে যদি বিচাৰিছে যে মই বোৱা চাদৰ মেখেলা কিনো বা আপোনালোকে যদি বোৱা চাদৰ মেখেলা ভাল পায় গতিকে ভিডিঅ'টো মিছ নকৰিব আৰু আজিলৈ আহোঁ বাই